সকলোকে ৰাস উৎসৱৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। ঐতিহাসিক ঢুলীয়াপাৰত আজি ৮০টা বৰ্ষ জুৰি আমি যি ৰাস মহোৎসৱভাগী পালন কৰি আহিছোঁ, আজিৰ এই ৮০তম জয়ন্তীৰ পাৱন পৰ্বত আমি সকলোলৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে ঈশ্বৰৰ ওচৰত সকলোৰে মংগল কামনাৰে সেৱা ধৰিছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী ৮০খন পতাকা উত্তোলনৰ কাৰ্যসূচী শিৱসাগৰৰ সমাজ জীৱনৰ বিভিন্ন স্তৰৰ নমস্য ব্যক্তিসকলৰ দ্বাৰা আমি কৰোৱা হ'ল। তাৰপিছতে আমাৰ মাংগলিক কাৰ্যসূচী আছে, আমাৰ নাম প্ৰসংগ। ইয়াৰ পাছতেই ৰাতিলৈ আমাৰ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ শ্ৰীকৃষ্ণৰ শিশুলীলা খণ্ডৰ মঞ্চায়ন কৰা হ'ব। তাৰ বাবে আমি সমূহ ভক্তবান বৈষ্ণৱবৃন্দক উপস্থিত থাকিবলৈ অনুৰোধ কৰাৰ লগতে 4টা দিনৰ কাৰ্যসূচীলৈ আমি আমন্ত্ৰণ কৰিছোঁ। কাইলৈ এভাগী সাংস্কৃতিক শোভাযাত্ৰাৰ আমি আয়োজন কৰিছোঁ। লগতে খুব উন্নত মানদণ্ডৰ এক স্মৃতিগ্ৰন্থ আমি সাজু কৰি উলিয়াইছোঁ। আপোনালোকে সকলোৱে যে সহযোগ কৰে, লগতে আমি সংবাদসেৱী সকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ যি কাৰ্যসূচী হৈছে তাৰ প্ৰচাৰ ব্যৱস্থা লোৱাৰ বাবে ধন্যবাদ।